যে আমি আন্দোলনও কৰিম আৰু আমি উন্নয়নো কৰিম, সেইটো ভাল, সেইটো বহুত ভাল কথা। এতিয়া আজি মই উদ্যোগ মন্ত্ৰী আজিৰ দিনটোত। উদ্যোগ মন্ত্ৰী হিচাপে আজি মই নিজে বহুত দুখিত। আজি 7 দিন মান মই বহুত দুখত আছোঁ, মুখ্যমন্ত্ৰীজনে কালি মোক পৰহি ক'লে যে আপুনি এনেকৈ যাব লাগিব পোষ্ট ৰাজবংশী ছাত্ৰ সন্মিলন হেৰিত। তেওঁ কিবা এখন প্ৰগ্ৰেমত আহিছিল নেকি কালি বাক্সাত মোক কয় বেইজিং তাৰ পৰা ক'লে যে মই ইয়াৰ পৰা কৈছোঁ আপুনি যাব, কাৰণ মই বিশ্বনাথ কিবা ৰিলিজ যাব, গতিকে আপুনি তাত যাব। ঠিক আছে, মই পোষ্ট ৰাজবংশী ছাত্ৰ সন্মিলন সন্থাৰ অনুষ্ঠানৰ কাৰণে মই আহিছোঁ বাৰু, কিন্তু মোৰ মনটোৰে মই দুখ হৈ আছোঁ। দুখ ক'ত হৈ আছে? এতিয়া এটা আন্দোলন হৈছে, এটা আন্দোলন কৰাৰ অধিকাৰ চবৰে আছে। আন্দোলনৰ কথা আজি সদৌ অসম ছাত্ৰসংঘী সাহিত্য হয়, পোষ্ট ৰাজবংশী সাহিত্য সভা বা ছাত্ৰ সন্থাই আন্দোলন কৰিব, আমি তেওঁলোকৰ প্ৰতি সন্মান পূৰা আছে। কিন্তু আন্দোলনৰ গহনাটো লৈ যদি তৃতীয় শক্তিয়ে ইয়াতে গোটেই অসমখনক এটা পৃথিৱীখনত এটা মানচিত্ৰত গোটেই অসমক এখন দস্যু দানৱৰ ৰাজ্য বুলি যদি টায়াৰ জ্বলাই ৰাস্তাত এইবিলাক কৰি পেলাই যদি কৰে, আক্ৰমা মহিলী বা সেইটো ভাল কৰি কৈছে, তুই কথা কৈছ কোনে খোলা খুলি কথা কয়। মই আজি মহিলীৰ ডাঙৰে আমার মঞ্চ নাই, আজি বাহে নাই, কিন্তু আমি মই কম যে আমার যে বড়োল্যান্ড যে আমার ভাইগুলা আছে ওই দায়িত্বগুলা কিন্তু আমার লাগবে, কারণ তোমরা বহুত কষ্ট করে আছি। গতিকে আমার মহিলার বাহে কই কম যে বড়োল্যান্ড থেকে আমার পৌরসভার মন্ত্রীগুলাও যাতে এসটি পায়, তোমরা সবগুলো আগে গেছে, আমার মতো আগে দিতে পায়। কারণ প্রথম শহীদটা এই তামাহাট অঞ্চলতে হয়েছে, ঠিক বড়োল্যান্ড আর গোলগঞ্জের মাঝে, তাই না? গতিকে এই শহীদের দেশ যাতে এমনি না যায়। বহুত কথা কবার আছে, সাগাইগুলো আসছে, ভাল ভাল কথা কবে, আমরা বহুত পাশ করে আছি। আজি আমরা ভাষা সংস্কৃতি বহুত আগপরে আসলাম, আমার সংস্কৃতি আমার আছে, আমার ভাষা আছে, আমার গানের কথা কই, আমার ঋষিকেশ বাহে যে আমার গান ক্যালকাটার বাজে, আমার গান নেপালত বাজে, আমার গান বাজলে হবে না, আমার পেটও কিন্তু ভোগ লাগে, এই ভোগ কিন্তু আমার সামনে থাকবে, আমরা গান শোনালে আমার চলবে না। যে আমি আন্দোলনও কৰিম আৰু আমি উন্নয়নো কৰিম, সেইটো ভাল, সেইটো বহুত ভাল কথা। এতিয়া আজি মই উদ্যোগ মন্ত্ৰী আজিৰ দিনটোত। উদ্যোগ মন্ত্ৰী হিচাপে আজি মই নিজে বহুত দুখিত। আজি 7 দিন মান মই বহুত দুখত আছোঁ, মুখ্যমন্ত্ৰীজনে কালি মোক পৰহি ক'লে যে আপুনি এনেকৈ যাব লাগিব পোষ্ট ৰাজবংশী ছাত্ৰ সন্মিলন হেৰিত। তেওঁ কিবা এখন প্ৰগ্ৰেমত আহিছিল নেকি কালি বাক্সাত মোক কয় বেইজিং তাৰ পৰা ক'লে যে মই ইয়াৰ পৰা কৈছোঁ আপুনি যাব, কাৰণ মই বিশ্বনাথ কিবা ৰিলিজ যাব, গতিকে আপুনি তাত যাব। ঠিক আছে, মই পোষ্ট ৰাজবংশী ছাত্ৰ সন্মিলন সন্থাৰ অনুষ্ঠানৰ কাৰণে মই আহিছোঁ বাৰু, কিন্তু মোৰ মনটোৰে মই দুখ হৈ আছোঁ। দুখ ক'ত হৈ আছে? এতিয়া এটা আন্দোলন হৈছে, এটা আন্দোলন কৰাৰ অধিকাৰ চবৰে আছে। আন্দোলনৰ কথা আজি সদৌ অসম ছাত্ৰসংঘী সাহিত্য হয়, পোষ্ট ৰাজবংশী সাহিত্য সভা বা ছাত্ৰ সন্থাই আন্দোলন কৰিব, আমি তেওঁলোকৰ প্ৰতি সন্মান পূৰা আছে। কিন্তু আন্দোলনৰ গহনাটো লৈ যদি তৃতীয় শক্তিয়ে ইয়াতে গোটেই অসমখনক এটা পৃথিৱীখনত এটা মানচিত্ৰত গোটেই অসমক এখন দস্যু দানৱৰ ৰাজ্য বুলি যদি টায়াৰ জ্বলাই ৰাস্তাত এইবিলাক কৰি পেলাই যদি কৰে, তো গোটেই অসমৰ মানচিত্ৰখন বিশ্বৰ মানচিত্ৰত এখন দস্যু দানৱ হিচাপে প্ৰতিষ্ঠা কৰি দিলে। আৰু এই গোটেই অসমৰ চিনাৰিঅ'টো আজি হাগ্ৰামাই ইয়াত কৈছে, মই 1 মাহ আলোচনা কৰিছোঁ তাই BLTৰ লগত। তেতিয়া হাগ্ৰামাই কৈছে যে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, আমাৰ PIDCৰ ভাইচ চেয়াৰমেন জিতু তালুকদাৰ ডাঙৰীয়া, প্ৰদীপ কুমাৰ ৰায় ডাঙৰীয়া, উপদেষ্টা সভানেত্ৰী পোষ্ট ৰাজবংশী মহিলা সমিতি, দেৱৰঞ্জন মণ্ডল অধ্যক্ষ শিলাৰায় সেনা,
শ্ৰী গকুল বৰ্মন সাধাৰণ সম্পাদক আক্ৰাছিল, শ্ৰদ্ধেয় মানিক ৰায় সভাপতি আৰু কাৰ্তিক ৰায় সাধাৰণ সম্পাদক অভ্যৰ্থনা সমিতি, শ্ৰদ্ধেয় শ্ৰী দ্বিজেন্দ্ৰনাথ ভকত সভাপতি কোচ ৰাজবংশী সাহিত্য সভা, শ্ৰদ্ধেয় শ্ৰী কমল কুমাৰ বৰ্মন ডাঙৰীয়া সম্পাদক কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী সন্মিলনৰ সাধাৰণ সম্পাদক শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া, ডাক্তৰ দেৱময় চান্যাল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলাৰ সভাপতি ডাঙৰীয়া, আমাৰ গ্ৰেটাৰ কোচবিহাৰ পিপল এছ'চিয়েশ্যন